Hi guys, এয়া চাওক মই বৰা পিঠা বনাবলৈ লৈছোঁ। এয়া ধুনীয়াকৈ কাঁহী এখনত উলিয়াই লৈছোঁ। নিমখ সানি ল'লোঁ। এতিয়া মই মঠিম। এয়া মোৰ মঠি ৰেডি হ'ল। মঠোতে আপোনালোকক ভিডিঅ' কৰি নেদেখুৱালোঁ। আৰু এয়া সৰু সৰুকৈ বনাই ল'লোঁ মই কাঁহী এখনত। এয়া সৰু সৰুকৈ বনাই লৈছোঁ। আপোনালোকক এনেকৈ কৰা ভিডিঅ' নেদেখুৱালোঁ আৰু। মানুহজনে খাওঁ ক'লে সেইবাবে লৰালৰিকৈ বনালোঁ। এইফালে টেৱা পাতি থৈছোঁ। তেওঁ মানে তেল পিঠা খাই বেছি ভাল পায়, সেইবাবে বনাই দিলোঁ আৰু। এয়া চাওক মই মিঠাতেলত পুৰিম। এয়া ৰিফাইন তেলত পুৰিলেও ভাল পাওঁ, তথাপিও মিঠাতেলত খাই বেছি ভাল লাগে, সেইবাবে মিঠাতেলতে বনাইছোঁ। এয়া জুইতে বনালোঁ, গেছ নাই সেইবাবে। আৰু এয়া চাওক ইমানেই আঠা, এৰুৱাবই পৰা নাই। হেতা লৈছিলোঁ প্ৰথমে, হেতাই নহ'ল, চামুচেৰেও কাম হোৱা নাই। চাওকচোন ইমানেই আঠা। এইফালে আমাৰ পিঠা ৰেডি হৈ গ'ল। আৰু মানুহজন আহিছিলে, লৰাই দিছিলে, চাওকচোন ডেৰুৱাই দিলে। এয়া অলপ দেৰি গ'ল আৰু নেজানে। আপোনালোকে জনাব কেনেকুৱা হৈছে। এইফালে আকৌ তেওঁ পকৰি লৈ আহিছিলে দোকানৰ পৰা। এয়া এতিয়া আমি ধুনীয়াকৈ পকৰীয়ে চাহ খাম। এতিয়ালৈ বাই।